হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। এয়া ৰাতিপুৱাৰ চোতালখন সাৰি লৈছোঁ দেই। আজি পিছে বতৰটো খুব ধুনীয়া কৰিছে। ৰাতিপুৱাতে বৰষুণ দি দিলে, অলপ ঠাণ্ডা পেলাই দিলে। নহ'লে কি যে গৰম। আৰু এইফালে আহিলোঁ, মকৰা জালখিনি বোলো অলপ চাফা কৰি লওঁ। আজি পিছে দিনটো বহুত বেছি ব্যস্ত হ'বলৈ গৈ আছোঁ। বহুত কাম আছে মোৰ আজিৰ দিনটোত, কাৰণ সকাম পালেহি, ককাৰ বছৰেকীয়া সকাম, আৰু সেই সকামৰ যা যোগাৰ চলি আছে। দেউতাকৰ লগত বেটাক দি পেলাই মই বোলো পটাপট কামখিনি কৰি লওঁ, নহ'লে তাৰ লগত লাগি থাকিলে একো কামেই কৰা নহয়। আৰু সি যেতিয়া আমনি কৰিব তেতিয়া আকৌ কামখিনি থাকি যাব। সেইবাবে পটাপট কৰিছোঁ। আৰু এই মকৰা জালটো যে কি হয় জানেনে, আজি চাফা কৰিলোঁ নহয়, কাইলৈ মানে আকৌ ওলায়। সেইটো আপোনালোকৰ তেনেকুৱা হয়নে নহয় ক'বচোন দেই। আৰু এফালে কাপোৰ এইখিনি আছিলে, মানে কাপোৰখিনি বোলো হাতেৰে ধুই দিওঁ, কাৰণ চব কাপোৰ মেচিনত ধুব নোৱাৰি যে, সেইবাবে হাতেৰে ধুই দিছোঁ। আৰু এয়া মই গা পা ধুই আহিলোঁ। আহি চাদৰ মেখেলাযোৰে আজি পিন্ধি লৈছোঁ, কাৰণ কোনোবা আহিবও ন। আজি সকামৰ আগদিনাৰ ভিডিঅ' মানে এইটো। আৰু এইফালে বোলো কেক দুটামানো বনাই দিওঁ, ভকতসকলক চাহ দিব পাৰিম, সেইবুলি মই এয়া কেক বনাবলৈ আহিলোঁ, বেটাক খুৱাই পেলাই। সি শুই থাকোঁতেহে কাম কৰা। আৰু এইফালে এয়া ভকতসকলক চাহ দিবৰ বাবে সেয়া মায়ে নাৰিকলৰ লাড়ু বনালে, মই কেক 3টা বনাই দিলোঁ। আৰু এয়া আবেলিলৈ খুৰীহঁত আহিলে, খুৰীহঁতৰ লগত এইফালে কামত লাগি আছোঁ। আজিলৈ আহিছোঁ দেই, বাই।